বেয়া চেয়া নাপাব আৰু মই মানে মোৰ বস্তুৰ ওপৰত হেৰাইছিলোঁ সেইটোকে বিচাৰি বিচাৰি আহি দেখোন ইয়াত জাজি বিহু মঞ্চতে উঠিলোহি মই হেৰি নহয় মোক বাৰু কেনেবাকে চিনি পাইছে নি আপোনালোকে সঁচাকে চিনি পাইছে পাইছেনে পাইছে যদি তেতিয়াহ'লে খুলিয়ে দিওঁ নে কি দিয়ক খুলি দিছোঁ কৃষ্ণ দেই সকলোকে ৰঙালী বিহু হিয়া ভৰা ওলগ জনাইছোঁ লৈ লওকচোন লৈ লওক বাকী আপোনালোকৰ ভালেই চাগে ন ভালটো হ'বই দিয়কচোন ৰঙালীৰ বতৰ যেতিয়া সব চাগে ৰঙা ৰাঙলী হৈ আছে হয় নাই মই গম পাইছোঁ বাৰু কিন্তু এটা কথা নহয় 1 মিনিট ৰ'ব নেকি 1 মিনিট ৰ'ব নহয় মানে মই বস্তু কিপত থৈ দিলোঁ অকণমান আপোনালোকক আচলতে মোক কেনেকুৱা লাগিছে বাৰু যিহেতু কওকচোন ভাল লাগিছেনে এইবোৰ পিন্ধা আচলতে মোৰ অভ্যাস নাই জানে নহয় ডিউটিহে মাৰি থাকোঁ আৰু বেট এডাল আৰু টুপিডাল থাকে মুঠতে ঘূৰি ফুৰা আজি অলপ পিন্ধি আহিছোঁ কিবা নিজকে ভালো লাগিছে কিবা ঠৰঙা ঠৰঙো লাগিছিলে মাজতে বিয়াত জোকে ভয় খালোঁ নহয় গম পাই নাই ড্ৰেছ পাতি কৰি উঠি মানে ঘপকে চেককে মাত্ৰা দিলে নহয় মই লগালগ হেপিয়াই চাইছোঁ গ'ল নেকি আকৌ কেনেবাকৈ পাছতহে গম পাইছোঁ নহয় মানে কিবা কাপোৰ এখন ফালিছিলে আমাৰ এই নিতুৱে কিবা তালজোঁট লগাবলৈ মই বোলো আকৌ মোৰ তলিখনেই গ'লগৈ নি কেনেবাকৈ বেয়া চেয়া নাপাব আচলতে এইবিলাক পিন্ধা অভ্যাস নাই নহয় গম পাই নাই কি কয় কি মোৰ হাগিব লগা নিচিনাও লাগি যায় সঁচাকৈ ইমান মৰম নিদিবচোন একদম কিবা চিকুট মাৰি ধৰা নিচিনাকৈ ধৰে তাতে বেমাৰ অকণমান আছেও বাৰু মোৰ কাহিনী এটা হৈ গ'ল কৈ দিওঁ নি ঘপকৈ জানে মোৰ এইবিলাকলৈ আহিলে মানে আচলতে ভয়তেই নে সঁচাকেই নে সেইটোৱে নাজানো কিবা অকণমান গৈছিলোঁ সেইডোখৰলৈ কিনাৰত এই জহনী কেইটামানে গৈ আকৌ গালকে টচটো মাৰি দিলেগৈ আকৌ জেগা বস্তু জেগাতে থাকি গ'ল বাহিৰ হ'বলৈ নাপালে ধন্যবাদ দেই আপোনালোকে এনেকৈ মৰমবোৰ দি থাকিব আমাক বুজিছেনে আহোঁতে আমি গোটেইকেইটা একেলগে আহিছিলোঁ মোক গাড়ীৰ পৰা নমাই ক'তনো কেনি ফৰিং চিটিকা দিলে গম পাই নে মই এতিয়া সিহঁতক বিচাৰি ফুৰিহে আপোনালোকৰ মাজত ওলাইছোঁহি আহি কি ক'লে অঁ এই চেদা টেমা এটা আচলতে মোৰ হেৰাইছিলে সেইটো বস্তুহে বিচাৰি ফুৰিছিলোঁ আপোনালোকৰ মাজত আপোনালোকে পাইছে নি দি দিবচোন দেই চেদা নাই অকণমান ভৰাই দিব লাগিলে কোলাকেই হওক অইনটো একো নাই ৰাতিপুৱা অকণমান দিগদাৰ হয় মোৰ ৰাতিপুৱা অকণমান মানে গম পাইছেনে সেইপালি হ'লে মানে তাৰ জোৰটো অলপ বেছিকৈ পায় নহ'লে মুখেৰে দিবলগীয়া হয় জোৰ বহুত ভাল লাগিছে আপোনালোকৰ মাজত কিবা এটা হৈ গৈছে আজি মোকো আচলতে মই কিবা হোম গাৰ্জেন ফিল এটা হোৱাই নাই নিজকে অলপ বৰ এছা ফিল এটা হৈছে মানে আজি নিজকে আমাৰ লগত আজি বহুতখিনি মানুহ আহিছে আমাৰ বিদুৰ ভাই গম পাই নাই তাৰ লগতে আৰু অকণ বস্তু এটাও আহিছে বস্তুটো কিন্তু অকণমান গধুৰ আপোনালোকৰ মাজলৈ আহিব বাৰু কি কয় ভাগিবতো বাৰু নালাগে নাই নাই ঠিকে আছে দিয়ক অলপ পাতল কৰি আহিছোঁ বাৰু হয় নাই হেৰি নহয় আপোনালোকে ইয়াত বৰ ধুনীয়া ধূপ এটা বজাইছে কি ধূপ
আছে বাৰু মজা লিটু বাৰু মই গানটো গোৱাৰ আগত আপোনালোকে অকণমান মোক হৃদয় এটা ধৰি দিয়ক মিহি মিহিকে এনেকে দেই হাত চাপৰিৰে এইফালে অকণমান চাপৰিটো মই দেখাই পোৱা নাই স্কুডাইভাৰ বটালি মেডিয়াম চাইজৰ ছোৱালী মেডিয়াম চাইজৰ ছোৱালী মাৰুতি কাৰ নহ'লে পতাবকে নোৱাৰি নালাগে নেকি দুটা লাইন আছে গাড়ীটো কামটো সিজি যাব পাৰে সিজিলেও তই বহি থকা গৰাকী কেনেকে গম পালি মেডিয়ামে নে অভাৰ চাইজে নে এইবিলাক মনে মনে কানেকশ্যন হৈ যোৱাৰ পিছত গম পাই যায় তই আৰু বুজিবি তইতো বিয়া পাতিলি ন সেইটো কাৰণেতো অকণমান থোচ খাই থাকোঁ তই বিয়া নপতা হ'লে কি কৰিলিহেঁতেন নপতা হ'লে তোৰ নিচিনাই হ'লহেঁতেন কাৰোবাৰ চকুৱে পৰি থাকিলেহেঁতেন কেলৈ আছা চাই তুমি চাই থাকিলে দেহা মন মৰহি যায় চা দিব্যা তই বিয়া পতা মানুহ এইবোৰ কৰিলেতো ঘৈণীয়ে ঘৰত মৰহাই পেলাব সেইটো কাৰণেতো তাতে মানুহজনীলৈ মোক খুব মনত পৰি থাকে বোলে আপুনি য'ত ত'ত ঘূৰি ফুৰে মোক নিনিয়ে নেকি মই কৈছোঁ নিবলৈ মোৰতো ডিউটিয়ে থাকে আৰু মানুহজনীয়ে কথা এষাৰ কৈছিলে কি গম পাই নাই কৈ দিওঁ নি মানুহজনীয়ে কৈ যায় সপোন পূৰাবলে কিন্তু সপোন পূৰাবহে পৰা নাই হ'ব চাগে আশীৰ্বাদ অকণমান কৰিব লাগিব কিন্তু তই আজি এই বিখ্যাত মঞ্চখনলৈ মদ খাই অহাৰ কাৰণে মই বিৰাট জোৰ দুখ পাইছোঁ মই মদ নাই খোৱা ই বোলে নাই খোৱা মদ প্ৰমাণ কৰি দিওঁ নি কওক আপোনালোকে প্ৰমাণ কৰি দিওঁ কৰি দিওঁ ধুমুহা আহিছে সাৱধান ধুমুহা নকয় একদম পুৰা খাৰা হৈ থাকিব লাগিব পিছে মোৰ পিছে মোৰ বুলি আকৌ তাই চকুত চকু চা নোখোৱাবি খালি দেই তই ভয় খাইছ নি ভয় খাইছোঁ যা ইয়াৰ পৰা যা মই অকলে চম্ভালিম যা মোৰ অকণমান অনুভৱ এটাও হৈ আছে আচলতে ভয়তে হৈছে নেকি ঘপকৈ গৈ আহোঁ নি মই আজৰি হৈ আহোঁ নি অকণমান মাৰ খালে পলাবও লাগিব নহয় আকৌ হয় নাই সেইটো কাৰণে বস্তু এটা মই লৈ আহিম ৰাইজ অকণমান ইয়াক চাবনে আপোনালোককে দায়িত্ব দিলোঁ অকণমান চাই দিয়কচোন দেই মই ঘপকৈ গৈ আহোঁ বাৰু যি কি নহওক ই গ'ল যেতিয়া বহুত চু আছিলে তাৰপৰা আহি থাকোঁতে খুৰী এগৰাকী ঘৰত সোমালোঁ এই বিহু বুলি খুৰীয়ে আকৌ সেই মৰম অকণমান টেকেল এটাতে ভৰাই থৈ দিছিলে চাইডত গম পাইছে ন কি সেইকণ অকণমান খাই দিলোঁ এতিয়া মানে অকণ অভাৰফ্ল' হৈছে অলপ দিগদাৰ হৈছে বুজিছেনে মই এতিয়া আৰু মানে আহিছে মোৰ নমস্কাৰ কি খবৰ আপোনালোকৰ ভালে আছে বতৰে অকণমান দিগদাৰ কৰিলে ন দিনত বতাহ চতাহো আহিছিলে অলপ সেই তাৰ ৰিয়েকশ্যন এজনৰ গাত এতিয়াও পৰি আছে বা খালি জালি আছে একদম তামোল গছ ল'ৰাটি একেলগে থাকিলেও কথা এষাৰ নকৰিম বেয়া পাইছোঁ চাওক মানে কি হ'ল আজি মোৰ অকণমান দেৰি হ'ল মানে কি এইকেইটাৰ কাৰণে হৈছে মানে আজি মই গাড়ীখন সিহঁতক চলাবলৈ দিলোঁ কাৰণ মোৰ অকণমান বেয়া অভ্যাস এটা আছে মই আগলৈ যাবলৈ পাহৰি থাকিলোঁ পিছলৈ চলাওঁ আৰু সেইকাৰণে ভাবিলোঁ বোলো তাক ক'লোঁ বোলো তই চলা মই বহি যাওঁ সোনকালে পামগৈ কাৰণ আগফালে যাবলৈ কেইবাটাও গিয়াৰ দিলে পিছফালে এটাহে দিলে আৰু এইকেইটাই কি কৰিলে গম পায়নে বোলে এনাউন্সমেণ্ট দিলে তই 3 নম্বৰতে ওলাবি আমিকেইটা যাওঁ তই গাড়ীখন চাইড কৰি থৈ চাবিডাল লৈ গুচি আহিছে এতিয়া মাছ ভাতত মই ইমান কষ্টৰে কিনা গাড়ীখন কেনেকৈ থৈ আহোঁ এইডাল খুলি লৈ গুচি আহিলোঁ এতিয়া চোৰে কেনেকৈ নিয়মে
মানে বুদ্ধি অলপ আমাৰো আছে ন ইমান কষ্ট কৰি গাড়ীখন লৈছোঁ মানে বিৰাট বুদ্ধি থকা ল'ৰা বহুত কষ্ট কৰি গাড়ী লৈছোঁ ৰাতি ৰাতি অঁ সেই আইডিয়াবোৰ আছে যে সেইকাৰণে আইডিয়াবোৰ জানো আৰু এডাল থৈ লৈছোঁ ৰ'ব বাকী এইখন কি আনিছোঁ এইখন কিবা এটা আনিছোঁ মই কিবা এটা কৈ লওঁ তাৰপিছত তোক দিম বাকী সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অকণমান দেৰিকৈ আৰু ইয়ালৈ মই এটা গিফ্ট লৈ আহিছিলোঁ দি দিওঁ নেকি ইয়াতে কেলেণ্ডাৰ লৈ আহিলে নতুন বছৰ কেলেণ্ডাৰ বিয়াত একটো ঠিক কৰি থৈ যাওঁ যে দে উলিয়া এইখন লৈ আহিবলগীয়া হৈছে মই আজি কি লিখা আছে পঢ়ি দে পৰাপক্ষত মদ নাখাব বেয়া বস্তু খাব লাগে থৈ দে মোৰ কামৰ বস্তু নহয় থৈ দে এইখন আমাৰ পৰিচালক SUV দি পঠিয়াইছে কাৰণ নিতুক চাবি বোলে মই অকণমান আজিকালি ভাল হৈছোঁ বাৰু দেই মই মানে বেয়া হৈছোঁ নাখাওঁ আৰু আজি ভাল হৈছে নে বেয়া হৈছে ইয়াত খুচৰিলে ওলাব জলকীয়া এটা লৈয়ে ফুৰে লগত মানে কি হ'ল লৈ ফুৰোঁ বাৰু প্ৰগ্ৰেম শেষ হোৱাৰ পিছত দুপৰ মাৰিলে চবতে জিতি পাই যাম এইটো নেপাম ইয়াৰ আকৌ এই জলকীয়াটো আকৌ মহিমা আছে হয়নে এইটো এনেকৈ কৈ দিওঁ নে তাৰ ষ্টাইলত কওঁ মই ডাইলগটো ইয়াৰ ষ্টাইলত কৈ দিওঁ তোৰ ষ্টাইলত ধৰি দিছোঁ দে ক এই জলকীয়াটো আকৌ মহিমা আছে সেইটো খালি কি চাই এইটো খাই কি কৰিব লাগিব তেতিয়াহে পুলি ওলাব হয়নে বাৰু ভাবকচোন এইটো খাই যদি আমিও কৰিলে হ'লহেঁতেন হয়নে বাৰু বা কি হ'লহেঁতেন বাৰু গোটেই কৰিলে গোটেইখন বাগান কৰি লৈ এই ফুৰিব চাবি আকৌ কি পৰিব আকৌ দেখাব নোৱাৰি দেই বাকী সেইখিনি কৈ যা বাকী ৰাইজে সকলোৱে ভিডিঅ' ভাই চালেনে কেনেকুৱা পালে তাত মোৰ অকণমান দুখ আছিলে এতিয়াও চলিয়ে আছে ভাল হৈছে মোৰ এজনী প্ৰেমিকা আছিলে তাত আজি দেখি বেয়াও লাগিছে সকলো এনেকৈ আহিছে প্ৰেমিকাসকলক দেখি মোৰ অকণমান দুখ লাগিছে ঠিক ধৰিছে গোটেইখন চাইছে হয়নে সেইটো আছে এতিয়ালৈকে পৰিয়ে আছে মোৰ তাইৰ নামটো কি আছিলে বাৰু তাইৰ নামটো বহুত ওপৰ একদম জোনৰ লগত সম্পৰ্ক পূৰ্ণিমা কিন্তু এটা হাঁহ খোৱা মানুহ এটা আহিলে খাই মই এই কলিজাখন যিখন পূৰ্ণিমাই পোহৰাই আছিলে গোটেই একদম অমাৱস্যা কৰি থৈ গুচি গ'ল মোক আৰু কি কৰিছে গম পায় টেডি বিয়াৰ এটা লৈ আহিছে লগত এতিয়া কেতিয়াবা ভিডিঅ' কল কৰিলেও এফাল টেডি বিয়াৰ ওলাই এফাল তাই ওলাই হাবত মাৰি ধৰিহে ভিডিঅ' কলত ওলাই এতিয়া মই ধৰিবই নোৱাৰো মৰমটো কাৰ ফালে আচলতে মোৰ ফালে নে টেডি বিয়াৰ দিয়া দিলে মানুহজনীয়ে উঠাব পৰা নাই টেডি বিয়াৰ কথা কৈছে আপুনি মোৰ মানে কেতিয়াবা আমাৰ দীপদাক দেখিলে দুখ লাগে ইমান মৰমৰ মানুহজনী ন আমাৰ দীপদাৰ ভাগ্যখন ভাল তাৰ মানুহজনী ভাল আমাৰ আকৌ এজনৰ দোকানীজনৰ উজ্জ্বলদাৰ মানুহজনীয়ে মাৰিহে থাকে ছাল হয় নাই বাৰু সেইকাৰণে কওঁ পৰাপক্ষত বিয়া নপতাই ভাল কোনে জানে কাৰ কি কপাল ইয়াৰ আকৌ কপালখন একদম হুঁচৰি এযোৰ মাৰিব পৰা চোতাল হয় নাই বাৰু গাড়ী কপা ষ্টাৰ্ট কৰি চাবিডাল লৈ গুচি আহিছ কমিটি মানুহে অকণমান দেৰি পিছত কৈ থাকিব এখন কাৰ গাড়ী চাবি দে মই পটককৈ গাড়ীখন চাইড কৰি আকৌ আহি আছো ৰ'বনে আপোনালোক কাৰণ বৰপাত্ৰ দাও আহি আছে একেলগে নাচিব লাগিব নে কি কয় বোলে পটককৈ আনি দে পটককৈ মাৰি দিওঁ জলকীয়া মোৰ ওচৰত আছে বাকীখিনি যোগাৰ কৰক মই আহি আছো ৰ'ব এটা কাম কৰিবি তোৰ গাড়ীখনৰ এটা চিট খালী কৰি ৰাখিবি কিবা এটা মিলি আছে লৈ যাব পৰা হ'ব পাৰে এটা কাম কৰিবি তাই বহি থকা চকীখনো লৈ ল তোক ডিকিত বহুৱাই লৈ যাম এনেকুৱা লগৰবোৰ থাকিলে মোৰ একদম
আজি মই পিছলে পেক কৰিছিলা বাকী দেখোন নকওঁ মই যা ধুনীয়া হৈছে আমি বহুত ভিৰ হৈ আছেতো ওলাই যাব সময়ত মই লগ কৰিব নোৱাৰা পৰিলে ফোন নাম্বাৰটো দি থৈ যাওঁ নি পটকৈ গাড়ীত থি দিবা দেই এইফালে আছে আমাৰ গাড়ীখন ফোন নাম্বাৰটো হৈ গ'ল তোমাৰ 7002 এইটো কোন ধুনীয়াকৈ আয়োজন কৰিছে বিহু ভাগ হে ইমান প্ৰতিকূল বতৰকো নেওচি আপোনালোক বিহু চাবলৈ আহিছে এইডালে অলপখন মাৰ্বলাছ কাৰবাৰ কৰিছেনে বাৰু হে দিলি নাই নাম্বাৰটো মোৰ পৰা দিবলৈ পালোঁ আধাটোচোন টপকি দিলি হ'ব দে ঐ তোৰ এই প্ৰতিভাবোৰ দেখি পেলাই কমিটিৰ দাদা এজনে তোলে বস্তু এপদ দি পঠিয়াইছে শুন ল বৰ দৰকাৰী বস্তু আনিছে একদম টাইমত দে খাই দে বৰ একদম লোকেল ইমান টেঙা 20 টকাত 3টা কাজি নেমু ইমান মূল্যৱান বস্তুটো খুৱাইছোঁ ইয়াক বাৰু ৰাইজ মই গাদ্দাৰী কৰা হ'লনে হে আপোনালোকে অকণমান ডাঙৰকৈ কওকচোন ইয়াক মই গাদ্দাৰী কৰা হ'লনে বাৰু ইমান ডাঙৰ বস্তুটো খুৱাইছোঁ তই মোক যি খোৱালি বাকী দাদা কেইজন মানুহ এনেকৈ আছে খুৱাই দিবি ডগৰা ধুলাই দিব তই ঠাই ইয়াত মই তোৰ লগত নাথাকোঁ তোৰ লগত থাকি কামো নাই অকলে ইয়াত চম্ভালি নাই যা মই অকলে চম্ভালি থাকিব নালাগে ইয়াত মোৰ লগত ৰাইজসকল আছে হয়নে আছেনে আপোনালোক মোৰ লগত আছে ন বাহ বৰ মাৰ্বলাছ কাৰবাৰ আপোনালোকে চববোৰে একে ৰঙৰে কাপোৰ পিন্ধি আহিছে ন ভাল লাগিছে আকৌ দেই আপোনালোক যে পেহাৰ লগত পেহী মহাৰ লগত মাহী চববোৰ একেলগে আহিছে খুব ধুনীয়া লাগিছে আৰু কমিটিক এটা ধন্যবাদ দিবই লাগিব যে আপোনালোকক সকলোকে একে ৰঙৰ কাপোৰ পিন্ধি আহিবলৈ দিছে হা চশমা নহয় সকলোৱে বেলেগ কাপোৰ পিন্ধি আহিছে মই চশমা যোৱাৰ কাৰণেহে দেখিছোঁ এই মোৰ এই বেমাৰটো গুৱাহাটীলৈ যোৱাৰ পৰা লাগিলে তেনেকুৱা ধৰণৰ গম পাইছেনে আপোনালোকক দেখি পেলাই মোৰ বৰ ভাল লাগিছে আপোনালোক যে বিহু চাবলৈ সপৰিয়ালে আহিছে হা এই কেলে ভাল লাগিছে গম পায় আপোনালোক সপৰিয়ালে আহিছে মোৰ আকৌ সকণ সৌভাগ্য নাই মোৰ মানুহজনী মোৰ লগত আহিবলৈ একেবাৰে মনেই নকৰে এই ৰাতি 12টা বজালৈকে মোবাইলটো লৈ অকল এই ফেচবুককে কৰি থাকে 12টা বজাতো ৰাতিপুৱা মানে এনেকুৱা ধৰণৰ যিটো চিঞৰ মাৰে মই বোলো কি হ'ল কিবা খেতৰে চেতৰে ধৰিলে নেকি সুধিবলৈ হ'লে কয় বোলে নহয় এই ফেচবুক চাই আছোঁ এই আপোনালোকৰ কোনোবা আছে নেকি বাৰু তেনেকুৱাকৈ ৰাতি 12টা বজালৈকে ফেচবুক চাই থকা কিন্তু এনেকুৱাকৈ চাগে হাঁহি নেমাৰে ন এই আপোনাৰ ৰাতিপুৱা আকৌ গা ধুবলৈও সেই মোবাইলটো লৈহে যায় 3টা মোবাইল লেট্ৰিনৰ গাঁতত সোমোৱালে এইটো 4 নম্বৰটো এইটো আপোনাৰ গোটৰ পইচা ধাৰ লৈ পেলাই লৈছে এইটো আকৌ কিস্তি মইহে মাৰিব লাগে মাহেকৰ মূৰত কিস্তি মাৰোঁতে মোৰ সৰু গেলামালৰ দোকানখনৰ একো নতুন সৃষ্টি নাইকিয়া হৈ থাকিলে লাষ্টত মই আপোনাৰ মোৰ লগৰ ল'ৰাকেইটাৰ লগত মিস্ত্ৰী কামত ধৰিবলগীয়া হ'ল এই মানুহজনীৰ লগত মই বৰ কষ্টত তিষ্টি আছোঁ আপোনালোকৰ যাতে এনেকুৱা ধৰণৰ মোৰ লেখীয়া এনেকুৱা বেমাৰ নাহে আৰু মই বৰ সুখত তিষ্টি আছোঁ ৰাইজ মোৰ লেখীয়া যেন একোজনী লক্ষ্মী তিৰোতা আপোনালোকৰ প্ৰতি ঘৰতে দিয়ে মই বৰ সুখত জীয়াই আছোঁ ৰাইজ মই বৰ সুখত জীয়াই আছোঁ
একো নাই তোৰ কথা কৈ আছিলোঁ আৰু মই ভালকৈ কৈছোঁ বাৰু বা ঘৰত হ'লে তাৰ মাতেই নোলায় এতিয়া শুনিছেনে কিবা আখৰ ফুটা দি দিছে হয় নহয় এনেই তাৰ মুখৰ মাতেই নোলায় একদম গোটেইটো মানে ক'ব নোৱাৰা হৈ গৈছে মানুহ দেখি ন এই মাইকী মানুহে ক'লে কওকচোন বাৰু এই মতা মানুহবিলাক ঘৰৰ কাম কিবা গোটা এটাও কৰি দিয়ে নে বাৰু ৰেডিঅ' হয় নহয় হয়নে নহয় তই এটা কথা কচোন তই আজিলৈকে মোক বিহুত চাদৰ মেখেলা এযোৰ দি পাইছনে তইনো ঘৰত চাদৰ মেখেলা কেতিয়া পিন্ধ মই বিহু গাব লাগিব ৰাইজ মই বিহু গাব পাৰিম জানো আপোনালোকে মাৰ্বলাছকে চিঞৰ থমাই দিয়কচোন ৰাইজ হেৰি হ'ল এইটো একচেপ্ট মই নকৰোঁ মই ইয়ালৈ এই আপোনাৰ তোৰ ভাগৰ চেলেঞ্জটো মই একচেপ্ট নকৰোঁ ইয়ালৈ অলপ আগতে কৈ থৈ গৈছিলে নহয় তলৈ কয় যে ইয়ালৈ অকণমান গধুৰ বস্তুৱে ৰাস্তাতে বিদুৰ ভাই এডাল পালো উঠাই লৈ আনিলো বাপেকে পুৰা জোচ ন বিদুৰ ভাই জোচ নে এইটো আৰু বেহৰ পাৰি হাই হাই কি হ'ব আজি বাইলুকজনীৰ নিচিনা লাগিছে নে বিদুৰ ভাই শুনো মাকজনীৰ নিচিনা লাগিছে শুনো মাকজনীৰ নিচিনা লাগিছে যাওঁগে ইমান ধুনীয়াকে সাজি কাচি অহা পিছতো যদি এজনী ছোৱালী মাক নিচিনা লাগে যোৱাগে ভাল হ'ব ন যাওঁগে মোৰ আকৌ বেলেগ কিবা এটা যেন লাগিছে কেনেকুৱা লাগিছে প্ৰকাণ্ড আহঁত গছজোপাত কোনোবাই হালধীয়া কাপোৰ এখন মেৰিয়াই দিলে লিখে মই আকৌ আজি নিজকে ধুনী চৰাইজনীৰ নিচিনাহে দেখিছোঁ মানে সকলোকে ৰঙালী বিহুৰ ওলগ জনালো এই লাইটখন বন্ধ কৰি দিয়ক নাচকত ধৰিছে দেখিছেনে নাই ই আধা হ'লে লাভ নাই আজি পুৰা কিবা ঘঁহি একে আহিছে ন কি হ'ল গাৰ্লফ্ৰেণ্ড আছেনে নাই আছে গাৰ্লফ্ৰেণ্ড আছে নাই মই হ'ব পাৰিম মোক কোনোবা পচন্দ কৰা মানুহ ওলাব নেকি ইয়াত
আহিছে আহিছে হয় নিতো হালধীয়া বস্তু অকণ আহিছিলে কেনি গ'ল আপোনাক দেখি মই ঢোলটোকে লৈ আহিলোঁ কাণত বজাব নাজানো তথাপিও দিম এচা কচি দিবা আপোনালোকে কিন্তু পুৰা নাচিব লাগিব হ'বনে হ'বলগীয়া মাজতে পুৰা চালি আছে ন কিবা এটা খুৱাইছিলোঁ পটককৈ নাই 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 কাকো মই আকৌ ভাল চাল নাপাওঁ এনেই কৈছোঁ মই তাত হেনো হ'বলগীয়া মাক সি এনে পোৱালি কৃষ্ণটি এই বৰ ধুনীয়া বিহু গায় আচলতে নহয় মোৰ ছোৱালীজনী ইয়ালৈ দিবলৈ মন নাই ইয়াৰ কাৰণে কোনোবা ওলাব নেকি বহি আছে সন্মুখতে বহি আছে ৰেজিষ্ট্ৰেশ্যন হৈ আছে এনেকে লৈও আছে কিন্তু চবতকে আগত হাত ভাঙিছে নহ'ব নহ'ব আমাৰ ল'ৰাটোলৈ বেলেগ এজনী চাব লাগিব আছে নে কোনোবা এইফালে কোনফালে ইনষ্টাগ্ৰামত মেছেজ কৰিবা বলিন বৰা বুলি আছে এই নাম্বাৰটো নালাগে নালাগে মই আচলতে বিহু গাব নাজানো তথাপিও কৈছে এতিয়া ধৰি দিওঁ কিবা এটা নে কি কয় গাওঁ নে নেগাওঁ হা এইটো জ্বলাই দিওঁ কি কয় এই এডাল মই চুবল নাই শ্বৰ্ট মাৰিব এটা কথা কচি লৈছো হয় মোৰ লগতে সমানে আপোনালোকেও নাচিব লাগিব প্ৰথম কথা আৰু কৈছো দ্বিতীয় কথাটো হৈছে কঁকাল ভাগক নাভাগক কিন্তু গোলাই ভাঙি যাম মই হ'ব ষ্টেজো ভাগিব পাৰে নাই কমিটিয়ে কৈছে পুৰা ষ্টেজ ভাঙি থৈ যাব লাগিব মই বোলে নাচি গাই মাতি ভাগিব নোৱাৰিলো এনেকে এনেকে ভাঙি থৈ যাম মানে একেলগে নাচিম দেই গাইটো তেতিয়াহ'লে কোনে হাত দাঙিছিলে বাৰু ঐ ইমান ধুনীয়াকৈ কোনে ৰচিলে ঐ সোণ ৰূপৰ বৰণে কৰি ঐ আমাক ৰচিলে ঐ কণা জম্বিধা তাই গোবৰ মাটি মিহলি কৰি ভাল গাইছো নে বেয়া গাইছো মোৰ মাতটো শুনিব ঢোলৰ শব্দটো শুনক এতিয়া ৰিজৰ্ভ ৰাখি যাওক একেলগে চৰায়ে চিকুনে লীলা ৰহিলা এতেলিয়া হালে লীলা ৰহিলা একেলগে চৰায়ে চিকুনে লীলা ৰহিলা
যে ঘোলাকৈ আইজো দিলা তামোল এখনি খালা তামোল এখনি লগালা লগালা মৰমৰ মা লল হলতি লতি দিল লল হলতি লতি দিল লল হলতি লতি দিল লল হল লল 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 লল